নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এয়া দেখিছে নতুন বেকগ্ৰাউণ্ড একদম আছোহি মাৰ পাকঘৰত, মানে মই আহিলোঁ ঘৰলৈ। আৰু এইফালে আমাৰ মিগ পোৱালি। মিগ, আজি আমি কি কৰি আছোঁ কৈ দিয়াচোন। তুমি বনাইছা? মিগ বোলে কেক বনাই আছোঁ, সি বনোৱা নাই, পিছে দেউতাকেহে বনাইছে। মই কেক বনাইছোঁ ব্লেক ফৰেষ্ট। প্ৰথমে ডিম 3টা ল'লোঁ আৰু ৰিফাইন 60 ml। এইটো প্ৰথমতে মই আছোঁ যিহেতু মই এতিয়া ব্লেক ফৰেষ্ট ইয়াত মই কোকো পাউডাৰ মিলাইছোঁ, ময়দা মিলাইছোঁ আৰু বেকিং পাউডাৰ মিলাইছোঁ। ময়দা ইয়াত দিলোঁ 100 গ্ৰাম, 70 গ্ৰাম, কোকো পাউডাৰ 30 গ্ৰাম। এইটো মই এতিয়া মিক্স কৰিম অলপকৈ। আছিলে সেইখিনি মই এতিয়া আপোনাৰ দি দিছোঁ, এতিয়া থাকি যোৱাকৈ। ইয়াত ৰিফাইন দিয়া আছে। ইয়াত দেখিছে হৈ গ'ল, এয়া মিক্স ধুনীয়া আছে। বস্তুটো ফুলি আহিব হয় নাই? কেক বনাইছে। কেতিয়া আহিলা? মই হা পৰহিদিনাখন আহিছিলে। ভাল আহিনে? আহিছে নাই ছাৰ? সেই মানুহজন নাই অহা। মই এইটোলৈ চাই আছোঁ যে। আমাৰ কেক বনাবলৈ প্ৰস্তুতি চলি আছে। এয়া আজি বনিব, কি বনিব ভিনদেউ? ব্লেক ফৰেষ্ট। আজি ব্লেক ফৰেষ্ট কেক বনিব। যিহেতু মই এতিয়া ব্লেক ফৰেষ্ট ইয়াত মই কোকো পাউডাৰ মিলাইছোঁ, ময়দা মিলাইছোঁ আৰু বেকিং পাউডাৰ মিলাইছোঁ। অলপকৈ আছিলে সেইখিনি মই এতিয়া আপোনাৰ দি দিছোঁ, এতিয়া থাকি যোৱাকৈ। দেখিছে হৈ গ'ল, এয়া মিক্স ধুনীয়া আছে।
দিচ্ছি। এতিয়া অথনিয়ে মই এইটো পাতি থৈ দিছিলোঁ, এইটো গৰম হৈ গ'ল। এতিয়া মই পাতি দিম। এই একদম সহজভাৱে ঘৰুৱাভাৱে কেৰাহীতে কেক বনোৱা পদ্ধতি। এইটো ভিন্ন কিমান দেৰি লাগিব সিজোতে? এইটো এতিয়া আমি 30-35 মিনিটমান ৰাখি দিম ল' ফ্লেমত। মাজত চাগে চাই থাকিব নালাগে ন? নাই, চাই থাকিলে আৰু কেকটো হেৰি হৈ যাব। তো হাৱা নাপাবলৈ দিছোঁ মই। এতিয়া এইটো 30-35 মিনিটৰ কাৰণে এনেকৈ একদম ল' ফ্লেমত। এতিয়া মই ক্ৰীম লৈছোঁ। এয়া মোৰ হৈছেগৈ। এয়া এনেকৈ উল্টাই দিলে যাতে পৰিব নালাগে ক্ৰীমটো। এইটো মোৰ ক্ৰীম হৈ গ'ল। এতিয়া মই 3টা লেয়াৰ কৰি ল'ম। তলত অলপ মই সানি লৈছোঁ ক্ৰীম। এইফালে ক্ৰীম লগাই দিলে যিটো ফাৰ্ষ্ট লেয়াৰ। এয়া মই চেনি পানী অলপ হেৰি কৰি লৈছিলোঁ। চেনি পানীটো শুকাই নাযাবৰ কাৰণে দিয়ে হয় নি? মই সেকেণ্ড লেয়াৰটো দিছোঁ। ইয়াত মই দুটামান চিপছ দিছোঁ, চকো চিপছ। এইটো আমাৰ কেকটো ৰেডি। চিম্পলকৈ বনাইছে, ঘৰতে খাম যিহেতু। আমাৰ মৃগয়ে কেকটো কাটিব বোলে। মৃগ খাব মন গৈছে হয়নে? কেকটো কাটে হেনো। প্লেট এখন আনি দিওঁ।